নমস্কাৰ পোনপ্ৰথমতে সকলোকে মোৰ এই ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। জীৱনটো এখন ধেমালিৰ দৰে নহয় যে তুমি সদায় ধেমালি কৰি যাবা। জীৱনত কিবা এটা ডাঙৰ ভাল কাম কৰি যোৱা, নিজৰ বাবে নহ'লেও সেইজনৰ বাবে কৰা যিজনে তোমাৰ সদায় অসফল হোৱাটোহে বিচাৰে। আৰু যদি তুমি জীৱনত সফলতা পাব বিচৰা তেন্তে তুমি বহুতো বাধা দুখ কষ্টৰে অতিক্ৰম কৰি যাব লাগিব। আৰু এটা কথা মনত ৰাখিবা যে জীৱনত কষ্ট তোমাক তলত পেলাবলৈ নহয়, তোমাক ওপৰত উঠাবলৈহে। জীৱনটো এখন ষ্টেচনৰ দৰে, ইয়াত বহুতো মানুহ যাব আহিব কিন্তু তোমাৰ নিজৰ কোনেও নাথাকিব। কেতিয়াবা তোমাক মানুহে বহুতো ভাল বেয়া কথা ক'ব, সেই কথা শুনি তোমাৰ মনটো ভাঙি পৰিব। সেইবাবে তোমাৰ মনটো কেতিয়াও ভাঙি যাব নিদিবা, কাৰণ সৰু মন এটা লৈ তুমি কেতিয়াও ডাঙৰ ভাল কাম কৰিব নোৱাৰিবা। আনৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰিবা। নিজৰ মেজাজটো এনেকুৱা বনাই লোৱা যে আনে কিবা ক'লে সকলো কথাৰে উত্তৰ তুমি এটা মিঠা হাঁহিৰে দিব পাৰা। আৰু তুমি নিজকে কেতিয়াও নাভাবিবা যে তুমিয়েই এই জীৱনত একোৱেই নহয়, আৰু কেতিয়াও নাভাবিবা যে তুমিয়েই সকলো। ভাবি লোৱা যে এই জীৱনত মই কিবা এটা অংশ হয়। শেষত মনত যদি কোনো উৎসাহ নাই তেন্তে তুমি কেতিয়াও জীৱনত সফলতা প্ৰাপ্ত কৰিব নোৱাৰিবা। তুমি সফল নিজৰ হাতৰ ৰেখাত নহয়, নিজৰ কপালৰ ঘামতহে পাবা। সেইবাবে কষ্ট কৰি যোৱা, এদিন না এদিন সফলতা পাবা। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টি ভাল লাগিব, আৰু যদি ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।